এইবাৰ আকৌ ভাইৰেল আন এজন যুৱক। এইবাৰ বাংলা গান গাই ভাইৰেল ছ'চিয়েল মিডিয়াত। যুৱকজনৰ নাম ইলিয়াছ আহমেদ। যুৱকজনৰ ঘৰ চুৰিয়া থানাৰ অন্তৰ্গত কছাৰী গাঁও। যুৱকজনে নিজ হাতে গান লিখি নিজৰ কণ্ঠত গান গাই ছ'চিয়েল মিডিয়াত ভাইৰেল। এইবাৰ ইলিয়াছ আহমেদে অপূৰ্ব কণ্ঠত বাংলা গান পৰিৱেশন কৰি ধুমুহাৰ গতিত ভাইৰেল। ইলিয়াছ আহমেদৰ আছে এটা ফেচবুক আৰু ইউটিউব চেনেল। ইলিয়াছ আহমেদৰ চেনেলৰ নাম ইলিয়াছ বাই ষ্টুডিঅ'। ইলিয়াছ আহমেদে সম্পূৰ্ণ নিজ হাতে লিখা গান গাই ছ'চিয়েল মিডিয়াত কম দিনতে জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে। আপোনালোকে যদি ভাবি আছে ইউটিউব বা ফেচবুকত গান চাই শুনি পায়, তেনেহ'লে অতি সোনকালেই এই চেনেলটো ফ'ল' কৰক আৰু প্ৰত্যেক দিনা নতুন নতুন বাংলা গান শুনি আনন্দ উপভোগ কৰক। চাওক ইলিয়াছ আহমেদে নিজৰ কণ্ঠৰ এটি গান। গয়ামি জুরিয়াতে বাড়ি নামটি আমার ইলিয়াছ আহমেদ।